পুষ্পা আরে ও পুষ্পা ঘৰত আছে না যদি ঘৰত আছে দোকানখন ওলাই আয় নহলে কিন্তু মই ঘৰ তাকে জুই লগাই দিম কি রে বাবা কি হয়েছে বাহিৰত এত চিল্লি হৈ আছে যে তাকে তো ভাবি আছো মই কিবা হৈ আছে বাহিৰত যাই আছা কি হৈ আছে কি হল ৰাতিপুৱা ইমান গৰম যে তোমাৰ খবৰদাৰ কলম কিন্তু তোৰ বেটাক ভাল কৰি চাবি যাতে তোৰ বেটায়ে মোৰ বেটি তুলতুলিক ভাল নাপায় পুষ্পাৰাজ ধমকি সহ্য নহয় কৰে গাল শালা তই মোৰ ছাতালত আহিয়া মোৰ ঘৰত আহোঁতে মোকে দম দিয়া যাব তোৰ বিটিক মই এটা নতুন নাম দিম বাৰ্ণী খাতি কাৰণ তোৰ বিটি বাৰ্ণী খাতিৰ নিচিনা কংকাল বাগাছ আহিলে কোন টাইমত উৰিয়া যাব গমেই নাপাবি তই মোৰ বেটা তোৰ বিটিক ভাল পালেও তোৰ বিটিক মই মোৰ বোৱাৰী নাবনাম খবৰদাৰ কলম কিন্তু বুজাবি ভাল কৰিয়া এই কি হৈছে রে কি হৈছে বাপ্পা ৰাতিপুৱা এত হালাচিলা কৰে না চাবি এটা মই লাষ্ট বাৰৰ কাৰণে কলম তোৰ নাতিক বুজাবি যাতে মোৰ বিটিক লাইন নামাৰে আৰু যদি কিবা করে লাইন মারিবাই যায় তাহলে মই লাষ্ট বাৰৰ কাৰণে কলম কিন্তু তোৰ নাতিৰ কলম মই 2 টুকুৰা করে দিম কি রে পার্টনার তুই তুলতুলির নামটা তোর হাতত লিখা লইছে যে মাত্র হাতত লিখাই নহয় বুকৰ মাজতো লিখা আছে মই তুলতুলির বাবা যদি গম পায় তুই নাজানে নেকি তুলতুলির বাবা কত খৰেঙা গম নাপায় তুলতুলির বাবা যিহে ঘুমাৰু মানে তুলতুলির বাবা ঘুমিয়ে থাকে আর তুলতুলি বাপর আগে দিয়ে যায় নিচিনা মই তুলতুলির লগত ফুল নাইট ডিউটি কৰি আহোঁ কিন্তু তুলতুলির বাপ গমে নাপায় কি কয় তার মানে তোমার দুইজনের মাজত ইয়েস তই যোনটা ভাবিছে ইটাই ললিপপ খাওয়া খাওয়াই সব শেষ এখন তুলতুলির বাপে যদিও গম পায় তুলতুলিক মোৰ লগতে বিয়া দিব লাগিব আৰু যদি নেদে তথাপি কোনো কথা নাই কাৰণ একটা বাস গাড়ী আহিব একটা যাব কি রে ফালতু তুই স্কুলত যাই না বলে লাইন মারিবা যাই কি রে বাবা কি হল কি রে বাবু আমার আতারামটা আহিল নেকি সাতোসা বাবা এ ফালতুই হয়ে যায় আছে আরে আতারামতে ফাল্টু হল রে তোর কাৰণে আমি হে ৰাতিপুৱা বেলেগৰ পৰা কথা শুনিব লগা হয় কিন্তু কি হল মই কি কৰিলম এক থাপড় দিম মই কি করিলাম মনে মনে থাকতই আচ্ছা বেটা তই ওগিলা কথা বাদ দিয়া এই ফাল্টু আতারামৰ লগত আজি স্কুলত যা তাৰ পিছত প্ৰিন্সিপালক পুছিবি যে কি কৰে এই স্কুলত তোমাক কইবাৰ ক'ব লাগে যে 9টা বজাৰ পাছত যদি কাইবা স্কুলত আহে তাহলে কমাবা দিওয়া নহয় তোক লাষ্ট বাৰৰ কাৰণে মই ওয়ার্নিং দিলম আজিৰ পৰা যদি কাইবা 9টা বজাৰ পিছত স্কুলত সোমায় তাহলে তোৰ চাকৰি যাব আৰু মোৰ মুখ কি চাই আছে যা গেটত থাক স্যার কমাং না ও পুষ্পা দেখুন আই ভিতৰত আই তাৰ পিছত পুষ্পা তই আজি স্কুলত আহিল যে সবে ঠিকই আছে তো ঠিকই আছে মানে বাকি গিলা তো সব ঠিকই আছে কিন্তু এই ফালতু বেটাটার কারণে মই মানুহৰ মুখৰ পৰা গালি শুনিব লগা হয় তাৰ কাৰণে এই বেটাটাৰ সম্পূৰ্ণ ডিটেইলছ মোক লাগে যে এই বেটাটাই স্কুলত আহাৰ পৰা ঘৰত যাৱালৈকে কি কৰে আরে পুষ্পা তোর বেটার কথা মই কৰ পৰা আৰম্ভ কৰিম তোর বেটার গুণৰ কথা কবৰ কাৰণে মোৰ তাত শব্দ নাই হ্যাঁ ইয়েস তোর বেটার কি গুণ নাই ডাঙৰক সন্মান কৰা নিজৰ বন্ধু বান্ধৱীৰ লগত কেনেকে মিলিব লাগে আরে জান এই গালত চুমা খান আপুনিও কি কৰে যদি কাইবা দেখা পায় আরে জান তুমিও যে চিন্তা করে মই হলং এই স্কুলের প্রিন্সিপাল আর মোর পারমিশন নলোৱাকে কোনেও মোর রুমত নসোমাই তার কারণে আমাক কোনেও দেখা নাপায় চিন্তা নকৰিব কিন্তু স্যার মই তো দেখা পালো আপুনি কি কৈছিল স্যার যেতিয়া মই প্ৰেম কৰিছিলো মনত আছে আপোনাৰ আপুনি তো মোক ফালতু আৰু নানানটা বহুত বেয়া কথা কৈছিল কিন্তু স্যার মই লাষ্টত একটাই কথা কম যে আজিৰ পৰা যদি মোক যিকোনো কাম কৰাত গালি দিবা লাগে আৰু যদিহে মই পৰীক্ষাৰ বহীত 100ৰ ভিতৰত 100 নাপাওঁ তেতিয়াহ'লে আপোনাৰ আৰু ইংলিছ বাইদেউৰ যিটো ৰাসলীলা চলি আছে এই ৰাসলীলা মই মানুহৰ মাজত ৰাস উৎসৱ বনাই দিম ফালতু স্যার মুঠতে পুষ্পা তোর বেটার গুণৰ কথা কবৰ কাৰণে মোৰ তাত শব্দ নাই কিন্তু মই একটাই কথা কম তোর বেটাৰ নিচিনা গুণ গান থকা এই পৃথিৱীৰত মানুহ বহুত কম কি রে পার্টনার আজি তোর বাবা স্কুলত আহিছে যে প্রিন্সিপালে কিয় মাতিছে তোর বাবাক আরে পার্টনার এইটা হল ডাঙৰ মানুহৰ কাম মানে একদম সিম্পল যদি টাকা থাকে তাহলে
প্ৰিন্সিপালৰ লাইনত আহে মোৰ বাবা যদি কয় যে কালিৰ পৰা 1 মাস স্কুল বন্ধ দে তাহলে প্ৰিন্সিপালে 1 মাস স্কুল বন্ধ দিব আৰু যদি কয় যে এইবাৰৰ পৰীক্ষাত গোটেই ছাত্ৰ ছাত্ৰীক ফেল কৰি দে তাহলে গোটেই ছাত্ৰ ছাত্ৰী ফেল হ'ব কি কয় পাৰ্টনাৰ তোৰ বাপৰ প্ৰিন্সিপালৰ লগত ইমানেই লিংক ভাল প্ৰথমতে কলং না যে এইগিলা হল একটা ডাঙৰ মানুহৰ কাম তাৰ মানে টাকা পইচাৰ কাম কি কয় পার্টনার তোমার ইমানেই টাকা বেশি আছে টাকার পয়সা মই কি কম পার্টনার যদিহে আমি বেংকত নিজৰ একাউন্টত বেলেন্স চেক কৰিব যাম তাহলে কম্পিউটাৰৰ পৰা বাহিৰত 5টা মান সংখ্যা থাকে ভাবি আছা তেতিয়াহ'লে আমাৰ একাউণ্টত কিমান টাকা থাকিব আৰু লগতে আমাৰ 2টা ডাঙৰ ডাঙৰ থাৰ গাড়ী আছে আৰু 2টা হেলিকপ্টাৰ আছে আৰু লগতে বাবা এইবাৰে কি আছে বাবা বোলে এইবাৰে আমেৰিকা কিনিব পুষ্পা আরেও পুষ্পা ঘৰত আছে না তোর বেটা ফটাফট বাহিৰত ওলাও আমি যদি ভিতৰত সোমাব লাগং তাহলে কিন্তু ভাৰত হ'ব মহাভাৰত হ'ব কি ৰে তুমিরা ৰাতিপুৱাটো আহে সন্ধিয়াটো আহে হৈছে কি মই ৰাতিপুৱাতে কৈছিলো যে তোৰ নাতিক ভাল কৰি বুজাবি যাতে মোৰ বেটিক লাইন মাৰিব নাযায় আৰু আজি স্কুলত মোৰ বেটিক দেখাবলৈ মোৰ বেটিক ঝকাইছে তোমাৰ ফাল্টু কথা আজি পুষ্পাই দেখোন স্কুলত যাই আহিল প্ৰিন্সিপালৰ লগত কথা পাতি আহিল যে আমাৰ নাতিটাৰ স্বভাৱ কেনেকুৱা কিন্তু প্ৰিন্সিপালটো নাই কয় যে মোৰ নাতি বিয়া বুলি তোমাক মই লাষ্ট বাৰৰ কাৰণে ৱাৰ্নিং দিম আৰু যদি একবাৰ আমাৰ ঘৰত আহি আমাক ৱাৰ্নিং দিবা লাগে তাহলে কিন্তু মই পুলিশ কেস দিম দম আছে তোর পুলিশ কেস দিবা এক থাপড়ত পেশাব লার করে দিম আরে পার্টনার ওগুলা কথা কয়ে লাভ নাই টাইম লস কৰি লাভ নাই কিন্তু একটা কথা ভাল করে বুঝা পালং যে নাতি লাষ্টত মাইর দিবা লাগে প্রথমতে আটা বড়াকে মাইর দিবা লাগে যদিহে বুজাই পাইছে তাহলে চাই আছে কিয় আৰম্ভ কৰ